हेलो गाइस वेलकम बैक टू आवर यूट्यूब चैनल। आज এটা ধামাকা ভিডিও হবলৈ গৈ আছে। আজি গৈ আছে আপোনালোকক দেখাবলৈ দিয়াবাতি কেনেকৈ বনায়। দিয়াবাতি অহাকালি আছে দেৱালী আৰু দেৱালীৰ উপলক্ষে সবে দিয়াবাতি কিনে আৰু দিয়াবাতি এই বনোৱা প্ৰচেছটো দেখাবলৈ গৈ আছে। দিয়াবাতিৰ দাম কেনেকুৱা আৰু ক'ত পাব দিয়াবাতি সেই সকলো বস্তু আপোনালোকক দেখাবলৈ গৈ আছে। তো চাই থাকক মোৰ ভিডিওটো। সবে কয় যে প্ৰদূষণমুক্ত বস্তু ব্যৱহাৰ কৰিব লাগে, কিন্তু সঁচাকৈ আমি কৰোনে প্ৰদূষণমুক্ত বস্তু? কাৰণ দিয়াবাতি হৈছে এটা প্ৰদূষণমুক্ত বস্তু। আমি আৰু প্লাষ্টিক ব্যৱহাৰ কৰোঁ, দেৱালী আহে প্লাষ্টিক বম আজে বাজে কিবা কিবি ব্যৱহাৰ কৰোঁ। আচলতে আমি প্ৰদূষণমুক্ত বস্তু ব্যৱহাৰ কৰিব লাগে। সেইকাৰণে আজি মই ভিডিঅ'টো বনাব গৈ আছোঁ। দিয়াবাতি বা মাটিৰ পাত্ৰ কুমাৰসকলে কেনেকৈ বস্তুবোৰ বনায় সেই সকলো বস্তু আপোনালোকে ডিটেইলছ দেখাবলৈ। তো চাই থাকক মোৰ ভিডিঅ'টো অনুগ্ৰহ কৰি প্লিজ। আৰু যদি চেনেলটো ভাল লাগে প্লিজ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সাবস্ক্রাইব করে দেবেন। থ্যাংক ইউ। সো গাইস এটা বাইকৰ পৰা নামিলো আৰু আপোনালোকক দেখাবলৈ গৈ আছো দিয়াবাতি। মানে কুমাৰসকলে যে বনায় দিয়াবাতি, যোৱাকালি আছে দীপাৱলী আৰু দেৱালীৰ মাজতে আমি দিয়াবাতি ইউজ কৰিব লাগে। মাটিৰ সেইটো প্ৰদূষণমুক্ত হয়। আৰু এইপিনে আহিছো কলনী আমাৰ ঘৰৰ ওচৰতে, আৰু এইপিনে আছিলে সাগৰ। তেওঁ কৈছে আহি দেখুৱাবলৈ। এতিয়া গৈ আছো, বাইকৰ পৰা নামিলো। আৰু এইপিনে মোৰ লগত আছে লিটন। আহক, এইটোৱে ঘৰ হয়। আৰু গাইছ এইটোৱে ঘৰ হয়, চাব পাৰে। আৰু গাইছ এইটোৱে হয়, চাব পাৰে। এইটো ঘৰত মানে ৰাখিছে দিয়াবাতি। এতিয়া আপোনালোকক দেখুৱাই আছো, আহক। এইপিনে চাওক ভিতৰৰ ভাগ, তো চাব পাৰে। এইটো কি ভাই আছিলে, তো এইটো মেচিন হয় চাগে, চাব পাৰে। এইটোৰে ঘূৰাই ঘূৰাই বনায়। আৰু এইপিনে আছে, আৰু এইটো চাব পাৰে পূজাৰ ঘট। চাওক কি ধুনীয়াকে বনাইছে পূজাৰ ঘট। আৰু এইপিনে আৰু কিবা কিবি আছে। চাওক মাটিৰে কি কি বনাব পাৰে আপোনালোকে চালে আচৰিত হৈ যাব। অকল মাটিৰে চাওক কি ধুনীয়া ধুনীয়া বস্তু বনাইছে মাটিৰে, চাব পাৰে। এইটো মাটিৰে হয়। চাওক কি ধুনীয়া ধুনীয়াকে পূজাত লগোৱা। এইটো কি আছিলে ভাই? এইটো কঢ়াই। এইটো কঢ়াই বনাইছে। চাওক কি ধুনীয়াকে, চাব পাৰে আপোনালোকে। আৰু এইপিনে আছে, আৰু সেইপিনে আৰু দুইটামান ঘৰত আৰু বনাই আছে। তো নতুন বনাই আছে, আপোনালোকক দেখুৱাম। আৰু এইপিনে আৰু এটা ঘৰত আছে বোলে, এয়া আমাৰ মাহীয়ে দেখুৱাই আছে। চাব পাৰে কি ধুনীয়াকে বনাইছে। আচৰিত, আমি মাটিৰে যে কিমান ধুনীয়া ধুনীয়া বস্তু বনাব পাৰি চাব পাৰে। মাটিৰে যে ইমান ধুনীয়া ধুনীয়া বস্তু বনাব পাৰি। আচলতে আমি এইবোৰ ব্যৱহাৰ কৰিব লাগে, এইবোৰ কিনিব লাগে। আজিকালিৰ দিনত প্লাষ্টিকৰ বহুত নানা ধৰণৰ বস্তু ওলাইছে, সেইবোৰতকে আমি এইবোৰ ব্যৱহাৰ কৰিব লাগে। এইবোৰ ব্যৱহাৰ কৰিলে আমাৰো লাভ হয়, সিহঁতৰো লাভ হয়, চাব পাৰে। আৰু এইবোৰৰ দাম বহুত কম, হয়নে ভাইটি? এইবোৰৰ দাম কম নহয়? কম, বহুত কম। এইটো দাম বঢ়াব লাগে। এইপিনে আমাৰ মাহীয়ে কৈ আছে, কিবা ক'বনে? এইবোৰ চবে কিনিব লাগে, কিবা কওক। চবে কিনিব লাগে, মাটিৰ বস্তুৰ দাম বঢ়াব লাগে, মাটিৰ বস্তুৰ দাম বঢ়াব লাগে। আৰু আছে সেইপিনে, আমাৰ মাহীয়ে কৈছে সেইপিনে আৰু আছে, দেখাব বোলে। আহকচোন মাহী। এইটো ফুলৰ টপ হয়। এই আমি যে ফুলৰ টেপ বনাওঁ, বাগিচাৰ মাজত যে ফুলৰ টেপ বনাওঁ, কিমানকে হ'ব এটা? 60 টকাকে। চাওক আপুনি প্লাষ্টিকৰ এটা কিনিব গ'লে 100 টকাৰ তলত নাপায়, কিন্তু এইটো মাটিৰ হয়। চাওক চৰকাৰে কিছু সাহায্য পাবলৈ, চৰকাৰে এইবোৰৰ ওপৰত গুৰুত্ব দিব লাগে। কাৰণ এইটো হৈছে নেচাৰেল, কোনো প্ৰদূষণ নহয়। আজিকালি প্লাষ্টিকৰ বস্তুবিলাকৰ একো সহায় নাপায়। আচলতে এইবোৰৰ প্ৰতি গুৰুত্ব দিব লাগে। আমাৰ মাটিৰে বনোৱা, ইমান কষ্টকে বনায় ইমান বস্তু, তো চাব পাৰে। আৰু চবে কিনিব লাগে। এইটো কিবা ক'বনে আপুনি? ভাই কালি আছে দেৱালী, আপোনাৰ বস্তু কিমান চেল হৈছে? বেছি চেল হোৱা নাই। বেছি কোনটো চেল হৈছে? দিয়াবাতি সৰুটো নে ডাঙৰটো? সৰুটো বেছি চেল হৈছে। সৰুটো বনাইছে নহয়? আৰু আমাৰ এইপিনে ককাহঁতে খাই আছে চাহ। তেওঁলোকে মানে এই গছৰ ডাল কাটিছিলে, আৰু এইটো হয় ইয়াতে মানে আপোনাৰ পুৰাই বস্তুটো পুৰাই, চাব পাৰে। কেঁচা বস্তুটো যে এইটো পুৰাই, এইটো চাওক। এই বস্তুটো কলা হৈ গ'ল, মানে এইটো এতিয়া নাফাটে, হয়নে মাহী? নাফাটে। এইটো আজি দিব কেঁচা বস্তু।
একো চৰকাৰে সাহায্য নাপায়। হয় হয় না আপোনাৰতো চাই চবে কিনিব আহিব। এড্ৰেছটো হৈছে দক্ষিণ জোৰবাগান ৰজাগাঁও পোষ্ট অফিচ আছে, তো ওচৰতে হয়, আহিব পাৰে। আৰু এইটো ঘৰত আৰু আছে বোলে, তো এতিয়া তালৈ লৈ গৈ আছো আপোনালোকক। আহক। আৰু বা চাব পাৰে সঁচাকৈ বহুত ধুনীয়া ধুনীয়া বস্তু বনাইছে, চাব পাৰে অকল মাটিৰে। এইটো দেৱালীৰ উপলক্ষে বনাইছে। চাওক আজিকালি কিবা কিবি লাইট চাইট ব্যৱহাৰ কৰি এইবোৰৰ মানে এইবোৰ নিকিনাই হৈ গ'ল মানুহ। এইবোৰৰ প্ৰতি গুৰুত্ব দিব লাগে। চাওক এইটো টকা জমা ৰখাৰ কাৰণে চাব পাৰে কি ধুনীয়াকৈ বস্তু বনাইছে। তো মাহী আপুনি অকলে বনাইছে ন এইবোৰ? অকলে বনাইছে। অকলে বনাইছে। ইয়াতে মানে কি মাটি অকল মাটিৰ প্ৰয়োজন হৈছে নে বেলেগ আৰু কিবা? না বালি মিছানি বালি মাটি, বালি মাটি তো বালি মাটি মিক্স কৰি বনাইছে, চাব পাৰে। বালি বহুত শক্ত হয়। এইবোৰ কিমানকে চেল কৰে? এইবোৰ একটা 10 টাকা। হোলসেলার 1 টাকা, হোলসেলত 1 টাকা চাইছে, হোলসেলত মাত্ৰ 1 টাকা, খুচরা 2 টাকা। খুচরা হলে 2 টাকা। তো আপুনি বেছিকে লৈ গ'লে হোলসেলতে দিব, মাত্ৰ 1 টাকা। কাৰণ দেৱালী উপলক্ষে লাগে, এটা ঘৰত মিনিমাম 50টা 60টা লাগেই। তো আপুনি ইয়াৰ পৰা লৈ যাব। এড্ৰেছটো মই ক'লোঁ, ফৰেষ্ট গেছৰ ওচৰত ৰজাগাঁও। চাওকচোন কি ধুনীয়াকৈ বনাইছে। ইয়াতে ৰং কৰি আছে, ৰং। আৰু এজন আহি আছে, ভাত খাই আছে, তো বনোৱা মানুহ, তো তেওঁ বোলে আহি আছে। আৰু চাওক কালাৰটো একদম সহজ হয়, চাইছে এইটো কালাৰ হৈ গ'ল। এইটো মানে পূৰা বনোৱা আছিলে, তো কালাৰ কৰা এইটো দি। এইটো কি কালাৰ হয়? খয়ার অঁ এইটো খয়াৰ হয়। এই আমি পাণ খাওঁ যে সেইটো নেকি? পাণ খোৱা খয়াৰ হয়, চব খয়াৰ দি কালাৰ কৰি আছে। লাল মাটি সুতা। লাল মাটি চুটা কালাৰটো চাইছে, নেচাৰেল কালাৰ হয়। এইপিনে আমাৰ লিটন বাইক লৈ আহিছিলোঁ, এও আজি ফাৰ্ষ্ট টাইম দেখিছে এইবোৰ বনোৱা। মই ক'লো ব'লা। মই আজি ফাৰ্ষ্ট টাইম দেখিছোঁ, মই কেতিয়াও দেখা নাই এইটো প্ৰতি। মই দোকানত দেখিছিলোঁ বনোৱা, যেন ঘৰত কেনেকুৱা বনাই, এইটো মই এতিয়াই পৰ্যন্ত দেখা নাই। তো আজি মই দেখাটো আহিছোঁ। আৰু এইপিনে আমাৰ খুৰীয়ে লৈ আহিছে বস্তু কেইটা, মানে বনাই দেখাব বোলে। কি বনাই দেখাব খুৰী? অঁ চাকি বনাই দেখুৱাব। এইটো চাকি দিয়া বাতি চব এটাই এইটো, তো এইটো বনাই দেখাব। এইটো কি কয় খুৰী? এইটো বনোৱা মেচিন। চাওক এইটো বনোৱা মেচিন একদম সহজ। চাওক কোনটো হিচাপত কৰিছে। বিয়া পাতি হ'বলৈ ধৰিছে। চাওক বেছি সময় লগা নাই, হৈ গ'ল বিয়া পাতি। চাওক পাতি দিবা চাওক হৈ গ'ল দিয়া বাতি। চাইছে খুব সহজকে বনাইছে দিয়া বাতি। এদিনত কিমান বনাব পাৰি দিয়া বাতি? বনোৱা মানুহেতো 1000 বনাব পাৰে। 1000 বনাব পাৰে? নবনাই, আমি ডাঙৰ বস্তু বনাম। আপুনি ডাঙৰ বস্তু, আপুনি চব এইবোৰ চব আপুনি বনাইছে ন? চব এতিয়া হঠাৎ বৰষুণ আহি গ'ল, তো বৰষুণ আহি গ'লে চব আকৌ ঘৰত উঠাব লাগিব। চব কিমান ৰিস্ক। আচলতে এইবোৰে ব্যৱহাৰ কৰিব লাগে, তেওঁলোকে ইমান কষ্ট কৰি বনায় এইবোৰ। আমি আচলতে প্লাষ্টিকৰ কিবা কিবি দেৱালীত আনি বনাওঁ, সেইবোৰতকে এইবোৰ কিমান ভাল। চাইছে এইটো ডাঙৰকে বনাইছে ছাৰ, এইটো সৰুকে বনাইছিলে, এইটো ডাঙৰ। এটা তার তুলনা ভাঙিয়ে দেব। চাওক হঠাৎ আহি গ'ল বৰষুণ।
নরম মারলি উড়াইতে লাগে নরম মারলি এইটো এই নৰম হৈ আছে এতিয়া শুকোৱা নাই ৰ'দৰ কাৰণে শুকাবলৈ দিছে এইকেইটা তাৰপৰা হিৰা এটা আনি পেলাব তাৰ ৰ'দ লাগিব এটা ৰ'দ আৰু আচলতে চৰকাৰে কিবা ব্যৱস্থা কৰিব লাগে এইবোৰ ব্যৱস্থা কাৰণ এইবোৰ তেওঁলোকে ইমান কষ্টকে বনায় তেওঁলোকে উচিত মূল্যটো নাপায় চৰকাৰে উচিত মূল্যটো নাপায় আমি প্লাষ্টিকৰ বস্তু ব্যৱহাৰ কৰি কৰি সেইবোৰ বেছি টকাৰে কিন্তু এইবোৰ বস্তুৰ প্ৰতি মানুহে উচিত মূল্য নাপায় তেওঁলোকৰ ব্যৱস্থা কৰিব লাগে হয়নে নহয় খুৰী হয় উচিত কিবা এটা ব্যৱস্থা কৰিব লাগে আপুনি কি ক'ব হিমন্ত দিনে ৰাতিয়ে বৰষুণে ৰ'দত আমাকতো কিবা এটা ব্যৱস্থা কৰি দিব লাগে ছাৰে আমাৰ ফালেতো ছাৰে একো নাচায় ছাৰেতো চাব ধনী ফালে দুখীয়া ফালে চাব জানো নাচায় নহয় হয় ছাৰে ধনী ফালে চাব দুখীয়া ফালে নাচায় ঠিক আছে ধন্যবাদ দেৱালীৰ শুভেচ্ছা থাকিল আৰু গাইজ সঁচাকৈ বহুত ভাল লাগিলে আপোনালোকে দিয়া বাতি ব্যৱহাৰ কৰক আৰু দিয়া বাতি আচলতে এইবোৰে আমি ব্যৱহাৰ কৰিব লাগে আৰু আজিৰ কাৰণে এইটোৱে আছিলে ভিডিঅ' যদি ভাল লাগে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব বাই বাই